Hello everyone, কেনে আছে আপোনালোক? মই প্ৰিয়ংকা চুকিয়াই পুনৰবাৰ মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া পুৰা বাৰ বিয়াৰ প্ৰিপাৰেশ্যন চলি আছে আমাৰ। আজি আমি যাম পাৰ্লাৰলৈকে, বাইদেউ কৰিব ফেচিয়েল টেচিয়েল আৰু মোৰ চুলিখিনিৰ অৱস্থা নাই, আপোনালোকে দেখিব। মোৰ চুলিখিনি অলপমান ট্ৰিটমেণ্ট কৰিব যাম, অলপ কাটিম বুলি ভাবিছোঁ। চাওঁ কেনেকুৱা কি কৰোঁ, আপোনালোকে দেখিব। চ' আজিৰ পৰা ষ্টাৰ্টিং, এতিয়া পাৰ্লাৰত যাম, তাৰপিছৰ পৰা মেহেন্দি ভিডিঅ' এইবোৰ আহি থাকিব আৰু চ' আপোনালোকে চাই থাকিব। এতিয়া তালৈকে যাই লওঁ, আপোনালোকক দেখুৱাম কোনখন পাৰ্লাৰত যাওঁ, কেনেকৈ কি কৰোঁ। আৰু আমি আহি পালোঁ এইফালে হাইৱে একদম ওচৰতে হয়। ইফালে জ্যোতিনগৰ যোৱা ৰাস্তাটো গ'লে এই বিল্ডিংটোতে আছে আৰু ইফালে পোষ্ট অফিচৰ ওচৰতে এইখন আছে ATK বিউটি চেলুন। আপোনালোকে আহিলে ইয়াতে মাত্ৰ এখনেই পাব আৰু এতিয়া ভিতৰত গৈ দেখুৱাই আছোঁ আপোনালোকক। আৰু আহি পালোঁ পাৰ্লাৰখনৰ নাম হৈছে ATK ফেমিলি চেলুন আৰু ইফালে বা কৰি আছে থ্ৰেডিং, অলপ পিছত কৰিব ফেচিয়েল। আৰু মই এতিয়া চুলিখিনি ভাবিছোঁ ষ্ট্ৰেট কৰিম আৰু হেয়াৰ কাটটো দিব মঙলবাৰে ৱাছ কৰাৰ দিনাখন, সেইদিনাখন দেখা পাব। আৰু এইবোৰ লৰিয়েলৰ, এইবোৰ দিয়ে ধুনীয়া মজাকৈ মোৰ চুলিখিনি ষ্ট্ৰেটনিং কৰিব দেখুৱাই দিছোঁ আৰু আপোনালোকক অলপ। এতিয়া ফাৰ্ষ্টত ৱাছ কৰি দি আছে হেয়াৰখিনি। বাজনী দেখুৱাব মানা কৰিছে, সেইকাৰণে দেখুওৱা নাই। হৈ গ'ল হেয়াৰ ৱাছ কৰা। এতিয়া মোৰ চুলিখিনি ট্ৰিটমেণ্ট কৰি আছে, মানে ষ্ট্ৰেটনিং লগতে ট্ৰিটমেণ্টো কৰিম। আৰু গাইজ বা যে মোক এনেকুৱা কৰি আছে, মোৰ কি ভাল লাগিছে, টোপনি আহি গৈছে। আৰু একচুৱেলি মোৰ চুলিখিনি অলপ ডেমেজ আছে কাৰণে বা ক'লে যে ষ্ট্ৰেটনিং কৰাৰ আগত মই অলপ ট্ৰিটমেণ্ট কৰি ল'ব লাগে, সেইটো কাৰণে মই কৰিম বুলি ক'লোঁ। আৰু বা ধুনীয়াকৈ এতিয়া অইল কিবা লগাই দি আছে ট্ৰিটমেণ্টৰ কাৰণে। আৰু মোৰ চুলিখিনি ভালে থাকক সেইটো কাৰণে ট্ৰিটমেণ্টটো কৰি ল'লোঁ। আৰু এইখিনি কৰাৰ পিছত মই 5 মিনিট আৰু ৰ'ব লাগিব, তাৰ বাবে বা মোক অলপ টাইম ৰখিব দিছে। মই ভাবিলোঁ যে বাক চাই আহোঁ। বা ভিতৰত ফেচিয়েল কৰি আছে, মুনু বা কৰি দি আছে আৰু আমাৰ কইনা মজাকৈ শুই ফেচিয়েল কৰাই দি আছে না, মজা লাগে, একদম টোপনি আহি যায় মোৰ। হ'লে ওপৰত এইটো ষ্টিম দি আছে। এনে থকা সময়খিনি আপোনালোককো দেখুৱালোঁ আৰু বাক কি কৰাই দি আছে। এইবোৰ বস্তু মজাকৈ মোক এতিয়া ষ্ট্ৰেটনিং কৰাই দিব এইবোৰ বস্তুৰে। আৰু তাৰ আগতে মই বহাৰ আগতে আপোনালোকক পাৰ্লাৰখন ধুনীয়াকৈ দেখুৱাই দিওঁ। আৰু এইখনেই হৈছে ATK বিউটি চেলুন। আপোনালোকে দেখিলে বাহিৰৰ পৰা আৰু ভিতৰৰ পৰা এনেকৈ চাওক, ধুনীয়াকৈ বস্তু বাহিনীবোৰ সজাই ৰাখিছে। সেইটো ভিডিঅ' চাইডে বাইদেউ ফেচিয়েল কৰি আছে আৰু ইয়াতে বহি আছিলোঁ মই। আৰু এতিয়া জেগাত আহিলোঁ, দেখুৱাই দিলোঁ আপোনালোকক কেনেকুৱা কি। আৰু এইফালে আমাৰ আহি গ'ল ভনিতা, থ্ৰেডিং কৰিব, তাই ফেচিয়েল কৰিব বিয়াৰ কাৰণে আৰু চব ভৰ্তি। আপোনালোকে আহিব দেই, ATK ফেমিলি চেলুন। ইয়াতে ষ্ট্ৰেটনিঙৰ পৰা স্মুথনিং চব কৰে ন, থ্ৰেডিং ফেচিয়েল চব পাব আপোনালোকে। জেন্টছৰো কৰে, লেডিছৰো কৰে, সকলোৱে আহি কৰিব পাৰে। এইখনত আহিব, একদম সোণাপুৰৰ এইখিনি পোষ্ট অফিচটো ওচৰতে আছে। আৰু আপোনালোকক দেখুৱাই দিছোঁ মই, আপোনালোকে দেখিছেই। আৰু এইবাৰ মোক ষ্ট্ৰেটনিঙৰ কাৰণে ট্ৰিটমেণ্টখিনি হৈ গ'ল আৰু ষ্ট্ৰেটনিঙৰ কাৰণে এয়া কিবা ক্ৰীম চ্ৰীমবোৰ লগাই আছে। আৰু তাৰপিছতহে মোৰ চুলিকেইডাল ধুনীয়া হ'ব আৰু আপোনালোকক দেখুৱাম মই ফাইনেল লুক। বাট হেয়াৰ কাটকেইডাল মোৰ অলপ কাটিব পাৰিম নে নোৱাৰিম প্ৰব্লেম হৈ আছে, ক'ম বাৰু পিছত জনাম ধুনীয়াকৈ আপোনালোকক। এতিয়া ষ্ট্ৰেটনিং কৰি আছে বা। আৰু এয়া ফাইনেলি গাইজ হৈ গ'ল ষ্ট্ৰেটনিং কৰা। আৰু এইটো বেক চাইড দেখুৱাইছে আপোনালোকক, দেখা নাই। আৰু বায়ে ষ্ট্ৰেটনিং কৰি দিছে, দেখুৱাই দিয়া বাক। আৰু আপোনালোকেও আহিব, এনেকৈ ধুনীয়া ধুনীয়া ষ্ট্ৰেটনিং কৰিব পাৰিব, স্মুথনিং কৰিব পাৰিব, কেৰাটিন কৰিব পাৰিব। ATK ফেমিলি চেলুন, তাতে আহিব। চ' মই এইখিনি কৰিলোঁ। আৰু ৱাছ কৰা দিনাখন চাওঁ অলপ শ্বৰ্ট কৰি দিম নেকি হেয়াৰখিনি, যদি এনেকৈ ভাল লাগে এনেকৈ ৰাখিব পাৰোঁ, সেইদিনাখন দেখিব আপোনালোকে। চ' এইখিনিয়ে আছিলে আজিৰ ভিডিঅ', আৰু আপোনালোকক এড কৰি দিম ৱাছ কৰাৰ দিনাখন। চ' আজিলৈ এইখিনিয়ে। হেল্ল' এভৰিৱান, আজি গৈ আছোঁ ৱাছ কৰিবৰ কাৰণে আৰু মোৰ একেবাৰে টাইম নাই, যাম আৰু আহি যাম। আৰু এয়া কাট কৰি পেলাই আহিলোঁ, হেয়াৰখিনি আজি ৱাছ কৰিলোঁ, কাট কৰিলোঁ, ইমানে শ্বৰ্ট কৰিলোঁ। মোৰ একচুৱেলি বহুত শ্বৰ্ট কৰিব ইচ্ছা আছিলে, বাট নিজৰ ভুলতেই চুলিকেইডাল যে আগতীয়াকৈ কাটি ল'লোঁ, সেইটো কাৰণে একেবাৰে নহ'ল। মই চিক কাট দিম বুলি ভাবিছিলোঁ, বাট 3 মান্থৰ পিছত কাটিম। আৰু এইটো হৈছে বেক চাইড। চিক কাটটো এবাৰ হ'লেও কাটিহে এৰিম মই, 3 মান্থৰ পিছত লং হ'লে যাব দিছে। চ' ভিডিঅ'টো এইখিনিয়ে, কাৰণ আজি টাইম নাই, তাতেও নকৰিলোঁ মই ভিডিঅ', কাৰণ মেহেন্দি টাইম হৈ গ'ল, বাক চাগে মেহেন্দি লগাব আহিলে। চ' ভিডিঅ'টো আজিলৈ এইখিনিয়ে। আপোনালোকে সকলোৱে সুস্থ থাকক, হেপ্পী থাকক, লাভ ইউ অল, বাই বাই।